মোৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ক'ত গৈছোঁ কি সেয়া নকওঁ, আপোনালোকে চাই থাকক, শেষলৈকে গম পাব। এতিয়া সদায় আৰু আপোনালোকে তাইক দেখিয়ে থাকিব মোৰ ভিডিঅ'ত। আমি গৈ আছোঁ এতিয়া বিশাল। ইয়াত কাম এটা, বিগ বজাৰ নাছিলে বিশাল যাম। তাৰপিছত বেলেগ কাম এটাত আহিছিলোঁ কিন্তু নহ'ল। কেতিয়াবা আহিলে আপোনালোকক দেখাম। এই জেগাটো বহুত ধুনীয়া। তাৰপিছত আমি ইয়াতে ফটো কেইখনমান ক্লিক কৰি ল'লোঁ, ফটো মেইন। আৰু এতিয়া গৈ আছোঁ বিগ বজাৰ। বেক কেমেৰা কৰি দেখাম বাৰু। খুব ধুনীয়া এই জেগাটো ফটো চটো তুলিবৰ কাৰণে। এইটো মেইন ৰোড, মেইন ৰোডৰ পৰা এইপিনে আছে ৰাস্তাটো। এইপিনেদি ওলাই আহিয়ে আমি ইয়াতে পাম এতিয়া বিগ বজাৰ। আৰু এখন ওপৰত আছে ব্ৰিজম, দেখাম আপোনালোকক কেতিয়াবা। চাওক কি মৰম খানি অভিমান সামৰি তুমি। এই পোৱালিটো দেখিছেনে? নামটো বাৰু নাজানো, কিন্তু ভিডিঅ' কৰি থাকোঁতে দেখিছোঁ আমাক এনেকৈ বাৰে বাৰে চাই আছেহি আৰু খুব মৰম লগা হয়। পিছে নামটোহে সোধা নহ'ল তাৰ। আমি এতিয়া গৈ আছোঁ ৰুম। এনেই আৰু সৰু সুৰা অকণমান বজাৰ কৰিলোঁ। কি ল'লোঁ দেখাম আপোনালোকক। ৰুম গৈ লওঁ। মই পাছত দেখাম ক'লোঁ, তাই দেখাই দিলে। আনবক্সিং কৰা দেখাম আৰু ৰুমত গৈ। এনেই এতিয়া তাই ওপৰত দেখাই দিছে অলপমান। আমি ৰুম পালোহি আৰু এতিয়া আমি এতিয়া ৰুম পালোহি আৰু বহুত ভাগৰ লাগিছে। পিছে একো খোৱাহে নহ'ল, অকল আইচক্ৰীম এটা লৈ আহিছোঁ। এতিয়া খুলিব লৈছোঁ আৰু এইটো হৈছে একেবাৰে সৰু চাইজৰটো। তাৰপিছত নহ'লে তিনিটা আছে ইয়াত। এইটো হৈছে মিডিয়াম চাইজটো আৰু এইটো একেবাৰে লাৰ্জ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। ভাবিছিলোঁ এটাই আনিম বুলি, কিন্তু গোটেই তিনিটা লৈ আহিলে, এটাকৈ নিদিয়ে মানে। কেনেকুৱা লাগিছে জনাব নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড কি কৰিব আৰু কৈ দিয়া, কমেণ্ট, ছাবস্ক্ৰাইব। কমেণ্টো কৰিব এণ্ড ছাবস্ক্ৰাইব, মেইন ছাবস্ক্ৰাইব। বাই বাই।